সকলোকে পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। প্ৰথমতে সকলোলৈকে পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিলে। আজি ৰাতিপুৱাই পাছফালে আহিছোঁ। ৰাতিপুৱা মানে এতিয়া 11টামান বাজিছে, কিন্তু তাৰ আগতে এঠাইলৈ গৈছিলোঁ। ক'লৈ গৈছিলোঁ এবাৰ চাই লওক, তাৰপাছত গছপুলি ৰোৱাখিনি দেখি ৰাতিপুৱাই মন্দিৰলৈ আহিলোঁ। যদিও প্ৰায় 1 মাহমান আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ কাৰণ মোৰ ক'ভিড হৈ আছিলে। আৰু এতিয়া যিহেতু শাৰীৰিকভাৱে অলপ সুস্থ হৈ উঠিলোঁ, তো ভাবিলোঁ মন্দিৰৰ পৰা আহোঁগৈ, যিহেতু ভাবি আছিলোঁ ইমান দিনৰ পৰা। আৰু ভগৱানক এটা ধন্যবাদো দিব লগা আছিলে, যিহেতু ক'ভিডৰ নিচিনা এটা বেমাৰৰ পৰা বাচিলোঁ। মন্দিৰৰ পৰা আহি পাই এতিয়া পাছফালে আহিছোঁ গছপুলি ৰুবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই গৈ থাকক, কি কৰি যাওঁ আমি। গছ ৰোৱা হৈ গ'ল এতিয়া, আৰু তাত পানী বেৰি দিব, কাৰণ যদি গছপুলিকেইটা গৰু ছাগলীয়ে খাই পেলায় তেতিয়াহ'লে ৰোৱাৰ কোনো অৰ্থ নাথাকিব। ৰুলে যত্নও ল'ব লাগিব, সেইটো কাৰণে দাদাই বেৰি দিছে। আৰু আপোনালোকেও ঘৰত গছপুলি ৰুৱক আৰু পৃথিৱীখন সেউজীয়া কৰি তোলক। গছৰ অভাৱত কি অসুবিধা হৈছে আমি সকলোৱে জানোৱেই, কি অভাৱ হৈ আছে আমাৰ, কি সমস্যা হৈ আছে। সেইটো কাৰণে আপোনালোকেও গছপুলি ৰুৱক। আৰু যিহেতু এতিয়া স্কুল বন্ধ ক'ভিডৰ কাৰণে, তো বাচ্ছা পাৰ্টিও আজি আহি গৈছে মোৰ লগত গছপুলি ৰুবলৈ। এইবছৰ ক'ভিডৰ কাৰণে বন্ধ, যোৱা বছৰো বন্ধ আছিলে। সিহঁতে স্কুলত মানে প্ৰত্যেক বছৰে উদযাপন কৰে পৰিৱেশ দিৱস, এইবাৰ নোৱাৰিলে, সেইটো কাৰণে মোৰ লগতে আহিছে গছপুলি ৰুবলৈ। এইজোপা যোৱা বছৰে ৰোৱা বিশ্ব পৰিৱেশ দিৱসত, আৰু এইবাৰ ডাঙৰ হৈছে অলপকৈ, আৰু পাতকেইটা ইমান ধুনীয়াকৈ ডাঙৰ হৈছে চাওকচোন বাৰু এবাৰ। এইজোপাও যোৱা বছৰে ৰোৱা, কিন্তু এইজোপা মানে পিছত অকণমান হেৰি হৈ গ'ল। কিন্তু এতিয়া আকৌ বৰষুণ যিহেতু পাইছে, পানীও দি থকা গৈছে, তো আকৌ ভাল হৈ আহিছে। আৰু এইজোপাও যোৱা বছৰে ৰোৱা, এইজোপা এতিয়া অলপ ডাঙৰ হৈছে। আৰু এইজোপাও যোৱা বছৰৰে, মানে এটা কাৰণে ভাল লাগিছে, যোৱা বছৰ যিমানকেইজোপা ৰুইছিলোঁ তাৰে 1-2 জোপাৰ মানুহে মানে মৰি গ'ল, কিন্তু বাকী গোটেইকেইজোপা বাচিছে, তো সেইটো কাৰণে মনটো অলপ ভাল। আৰু এইবছৰো আশা কৰিছোঁ যিকেইজোপা গছ ৰুইছোঁ গোটেইকেইজোপা যাতে মানে জীয়াই থাকে। আমিতো যত্ন কৰিমেই জীয়াই ৰাখিবলৈ, আৰু বাকী জীয়াই থাকিলেই হ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ গোটেই ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।